সমস্যাটো সমাধান শেষ হোৱাৰ পিছতো আমি আমাৰ যিসকল বড়োসকলৰ কাৰণে যি মাৰ্টিয়াৰ হ'ল তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাই থাকিম আজি বুলি নহয় নট অনলি অন দিছ ডে দ্য 31st দ্য মাৰ্টিয়াৰ্ছ ডে এইটো বুলি নহয় আমি পিছতো বড়োসকলৰ সমস্যাটো সমাধান শেষ হোৱাৰ পিছতো আমি জাতিৰ কাৰণে তেওঁলোকে যি তেওঁলোকৰ সুপ্ৰিম চেক্ৰিফাইচ আৰু লাইফছটো বলিদান দিলে আমি তেওঁলোকক এনি টাইম এভৰি টাইম ইটাৰনেলি আমি তেওঁলোকক শ্ৰদ্ধা মানে দি থাকিম আৰু আজিৰ মাৰ্টিয়াৰ্ছ ডেত আমাক একটা মানে প্ৰেগমেটিভ আৰু বোল্ড একটা ষ্টেপছ আৰু যিকেইটা মানে কথা তেওঁলোকে শিকাই গ'ল এইটো কথাটোকে লৈ আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আমি আলোচনাত আমি ব্যস্ত হৈ আছোঁ আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত যিটো নেকি আলোচনা এইটো আলোচনাটো খুব একটা পজিটিভ ডিৰেকশ্যনত মানে গৈ আছোঁ বুলি আমি কওঁ যে আজি NDFB প্ৰগ্ৰেছিভ বা NDFB এজ এ হ'ল য'তে থাকক নাথাকক কোনোবা জেলতে থাকক বা কোনোবা বিদেশতে থাকক বা ক'তে ঘৰতে থাকক আজি 31তম যিটো নেকি মাৰ্টিয়াৰ্ছ ডে এইটো মাৰ্টিয়াৰ্ছ ডেটো সকলো আজি এইটো অবজাৰ্ভ কৰি আছে আৰু এইটো একটা চিন যে আজি বড়োসকলে বা NDFBয়ে আজিৰ তাৰিখত প্ৰতিষ্ঠা দিৱসৰ পৰা 31তম মানে মাৰ্টিয়াৰ্ছ ডেটো মানে অবজাৰ্ভ কৰিব পাইছে এইটো আমাৰ কাৰণে খুব মানে ডাঙৰ বিষয় এটা শান্তি আলোচনা আজিৰ দিনলৈ 15 বছৰ অখুলি যাব ধৰিছে তথাপি কিয় প্ৰগ্ৰেছিভ নহ'ল এই ক্ষেত্ৰত কি ক'ব বিচাৰে যদিও বা ডিৰেকশ্যন ভাল we must say that the peace process with the government of India and in between the NDFB is sailing in a good direction. As you know, apnaloke ekta kotha to apnaloke when we go back to our history, when after the signing of the ceasefire in 2005, there was a conflict in between, in the 2008 amar ekta riot hoise, 2010 amar ekta riot hoi gol, 2012 amar ekta riot hoi gol, and also in 2014 amar ekta riot hoi gol. তো আমি পিচ প্ৰচেছৰ এইটো মানে 8-9 বছৰত আমি কোনো একটা কিবাত আমি যাব পৰা নাই বিকজ অফ দ্য ৰায়টছ বিকজ অফ দ্য ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চেছ আৰু এইটো ইণ্টাৰনেট ডিষ্টাৰ্বেঞ্চেছ কমপ্লিটলি গভৰ্ণমেণ্টৰ ষড়যন্ত্ৰ বুলি আমি ক'ম বাট আফটাৰ 2014 when there is a BJP government in Delhi and so also in the state আমাৰ যিটো নেকি পিচ প্ৰচেছ এইটো দ্য ৰাইট ডিৰেকশ্যনত গৈ আছে আৰু যেহেতু তেওঁলোকে 2014 তেওঁলোকে ইস্তিহাদ যি বিজেপিৰ ইস্তিহাদত এটা স্পষ্ট বড়োসকলৰ সমস্যাটো সমাধান কৰিব বুলি তেওঁলোকে কৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া মানে কেম্পিঙত আহিছিলে 2014 ইলেকশ্যন কেম্পিঙত মংগলদৈ আৰু বঙাইগাঁৱত তাতেও তেওঁ স্পষ্ট কৈ গৈছে যে আমি এইটোকে ভাবিব পাৰোঁ বা আশা কৰিব পাৰোঁ যে তেওঁলোকৰ যিটো নেকি কমিটমেণ্ট আৰু এইটো কমিটমেণ্টটো বিজেপিয়ে আজিৰ তাৰিখত এটা কৈ তাৰমানে পূৰণ কৰি গৈ আছে এইটো আমি মানে জানিব পাৰোঁ এইটো কাৰণে বড়োসকলৰ যি সমস্যা এইটো সমস্যাটো খুব বেছি একটা দূৰ নাই বুলি আমি মানে ক'ব পাৰোঁ বা আমি আশাবাদীত আছোঁ এইটো গভৰ্ণমেণ্টে একচুৱেলি স্পষ্ট কৰিব NDFB প্ৰগ্ৰেছিভটো মানে কি কয় ডিভিজন বুলি 2-3জন মানুহে মানে কৈ আছে যিসকলক মানে NDFB প্ৰগ্ৰেছিভৰ পৰা এক্সপালশ্যন মানে কৰা হ'ল এইটো বিশেষ কৰি গভৰ্ণমেণ্টৰ পৰা মানে এইটো ক'ব লাগে স্পষ্টকৰণ কাৰণ যোৱাকালি আমি যেতিয়া IGP হিৰেণনাথ ডাঙৰীয়াক আমি লগ কৰি কৈছোঁ আমি স্পষ্ট কথা কৈছোঁ যে গভৰ্ণমেণ্ট ফালৰ পৰা এইটো ক্লাৰিফিকেশ্যন দিব লাগে যে তেওঁলোকে চাৰেণ্ডাৰ হ'ল না বোলে BPFক মানে যোগদান কৰিলে কিন্তু আমাৰ ফালৰ পৰা স্পষ্ট কথা যে NDFB প্ৰগ্ৰেছিভ কোনো ডিভিজন হোৱা নাই আমি খালি দুইজন যি মানে ছিনিয়ৰ মষ্ট তেওঁলোকে মানে সংগঠনৰ যি মানে কিবা কি কয় হানি আনিছে আৰু আমাৰ সংগঠনৰ যি ডিচিপ্লিনৰ এগেইনষ্টত মানে কাম কৰিছে এইটো স্পষ্ট কথা এইটো যিহেতু NDFB প্ৰগ্ৰেছিভ একটা আৰ্মছ অৰ্গেনাইজেশ্যন আমাৰ ডিচিপ্লিনটো কমপ্লিটলি মিলিটাৰী একটা কিবা মানে যায় তো আমি মানে এক্সপেল কৰিছে কিন্তু so far as the split is concerned এইটো first of all the clarification should be made by from the government of India and so also from the state government. That is so. আপনি ক'ব বিচাৰে নেকি তেওঁলোকে BPFত যোগদান কৰিছে বুলি আমি কিন্তু ক'ব নিবিচাৰোঁ কিন্তু আপোনালোকৰ এই চেনেলবিলাকেতো দেখুৱাই আছে যে 24 তাৰিখত এই আৰণাই হোটেল কোকৰাঝাৰত আমি নাজানো এইটো কোনটো ঠাইত কিন্তু তাতে আমি স্পষ্ট দেখা পালোঁ যে তাতে হাগ্ৰামা ডাঙৰীয়া আছে তাতে চন্দন ব্ৰহ্ম আছে
আৰু তাতে এম ফিলাও আছে, তাতে ধীৰেন বড়ো আছে। কিন্তু তাতে একটা কথা, এই 24 তাৰিখ মিটিঙত এই হাগ্ৰামা আৰু মহিলাৰীৰ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু চন্দৰ ব্ৰহ্মৰ যি ষ্টেজত পিছফালে বহি থকা আমি যাক মানে কি কয় CBIৰ মানে ৰেড কৰ্নাৰ নটিচ বুলি মানে গম পাওঁ দিয়া হয়, এই মানুহজন তাতে থাকিল কেনেকৈ? আমাৰ এইটো সন্দেহজনক। আৰু এইটো কাৰণে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটোৰ ওপৰত একটা তদন্ত কৰিব লাগে যে এই মানুহজন আহিল কেনেকৈ। যি মানুহজন মানে খুব ড্ৰেটেড একটা মিলিটেণ্ট, এইটো জানে আপোনালোকে। তেওঁ মানে ক'ত কি কয় হি হেজ বিন দ্য ইছ্যুড দ্য নটিচ অফ CBI ৰেড কৰ্নাৰ। চ' দ্যাট ইজ অল ফ্ৰম আৱাৰ ছাইড। এইটো মানে যিটো নেকি 24 তাৰিখৰ যি মিটিং, এইটো মিটিঙে মানে তাতে বুজা যায়। আৰু আজিকালিৰ যিটো নেকি তেওঁলোকৰ চাল চলনা ক'তবা মানে এইটো মানে আৰু ক'ব বাকী নাই। এইটো তেওঁলোকে কাৰ হৈ কাম কৰি আছে বা কাৰ হৈ মানে মাতি আছে, এইটো স্পষ্ট কথা। আৰু তেওঁলোকে মানে কৈ আছে যে মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বোলে মানে বড়োসকলৰ সমস্যাটো সমাধান কৰিব, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বোলে ইণ্টাৰলিকিউটৰ হ'ব বা মিডিলমেন হ'ব, এই ধৰণৰ কথা। চাওক 2005ৰ পৰা আমি যেতিয়া পিচ প্ৰচেছ কৰিছোঁ, অবষ্টেকল হাৰ্ডলছ আৰু বাধাটো আমি বিশেষ কৰি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰাই আমি পাইছোঁ, যাৰ কাৰণে আমি পিচ প্ৰচেছটো আগবাঢ়িব পৰা নাই। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্পষ্টকৈ যিহেতু এবি মাথুৰ ডাঙৰীয়াক মানে ইণ্টাৰলিকুৱেটৰ কৰি দিলে যে বড়োসকলৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত, আকৌ তাত বিটিডি একটা ৰিজন 4টা ডিষ্ট্ৰিক্টৰ পৰা কোনোবা একজন মুৰব্বীটো তাতে মানে বড়োসকলৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত মিডলমেন হোৱাটো কিমান মানে ৰহস্যজনক কথা, এইটো আপোনালোকে চবেই মানে জানে। থেংক ইউ